Hey dears, good morning and welcome back to this video. So আজি মই তোমালোকৰ কাৰণে SSLC 2025 ৰ আহিবলগীয়া কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ক্লাছ 10 ৰ আসামিজৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ কথা আলোচনা কৰিম এনি তোমালোকক মই দেখাই দিম শৰ্ট কুৱেশ্যনে হওক লং কুৱেশ্যনে হওক তোমালোকে মন দি চোৱা মই জাস্ট কেইটামান কুৱেশ্যনৰ কথা আলোচনা কৰিম একদম প্ৰায় কেইটা নিদিও মানে এটা চেপ্টাৰৰ পৰা দুটা বা তিনটা বা এটাও মানে তোমালোকক বাছি শুনি দি দিম আৰু এইকেইটা ভালদৰে চাবা ভাল এটা মাৰ্ক পাবা ঠিক আছে সো যদি এইকেইটা ভালদৰে নচোৱা তেনেহলে আগৰ নিচিনা হ'ব হেকৰণে এবাৰ আহিবলগীয়া কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে যিকেইটা দি দিম সেইকেইটা ভালদৰে ফোকাস কৰিবা বলা প্ৰথম চেপ্টাৰটো হৈছে বৰগীত এটো মানে তোমালোকৰ কি কয় কবিতাৰ মূল ভাৱটো চাবা হ্যাঁ মূল ভাৱটো অহাৰ সম্ভাৱনা আছে আৰু শৰ্ট কুৱেশ্যন মানে কি বৰগীতটো কোনে লিখিছে ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱ ঠিক আছে শৰ্ট কুৱেশ্যনটো এনে কয় কিন্তু মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হ'ল যেটো যে বৰগীতৰ লক্ষণ কিছুমান আলোচনা কৰা বা দুটা লক্ষণ উল্লেখ কৰা বা দুটা লক্ষণ কোৱা তিনটা সেটা যি হোক 2 মাৰ্কৰ আহিলে দুটা লিখিবা 3 মাৰ্কৰ আহিলে তিনটা লিখিবা ঠিক আছে এতিয়া তাৰ পিছত চোৱা আৰু এটা কুৱেশ্যন আহি পৰে যে মাধৱদেৱৰ কীৰ্তিস্তম্ভটোৰ নাম কি মানে কীৰ্তিস্তম্ভটোৰ নাম কি মনত ৰাখিবা ইয়া ছোৱা নাম গুহা দিয়া আছে দেখিছা নাম গুহা এনেকুৱা মানে শৰ্ট কুৱেশ্যন আহি পৰে তাৰ পিছত বলা ইয়াৰ পৰা তোমালোকে দুটামান চোৱা ইয়াত চোৱা এই যে এইকেইটা যেন এইটো কবিয়ে বান্ধৱ বুলি বা মোক পা মানে কি এনেকুৱা শৰ্ট কুৱেশ্যন আহি পৰে কিন্তু এইটো যে কবিতাৰ মূলক মই আগতে কৈ দিছোঁ এইটো চাবা আৰু তোমালোকে চাবা এইটো সহস্ৰ বয়ানে এইটো আৰু এইটো চাবা লাষ্ট আৰু এটা লাষ্ট হৈছে যেটো 6 নম্বৰটো অলপ আগতে কৈছো লক্ষণ বৈশিষ্ট্য ঠিক আছে কি ৰাগত বান্ধা আছে বেলেগে চাবা তাৰ পিছত চেপ্টাৰটো হৈছে জিকে আৰু জাৰি এনি জিকে কোনে লিখিছে আজান ফকীৰ ইয়াৰ পৰা কুৱেশ্যন তোমালোকে চাবা মক্কাৰ দুৱাৰত ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এক মাৰ্কৰ ক্ষেত্ৰত ইজি ন দুই তিনটা সাইড হ'ব ঠিক আছে মক্কাৰ দুৱাৰত এটা মোস্ট ইম্পৰ্টেন্ট চাবা মুমিন আৰু যে নতুন আধুনিক শব্দ যেন এবেলেগ চাবা ৰাসুল মুমিন এবেলেগৰ অৰ্থ চাবা তাৰ পিছত ইয়াৰ পৰা এটা কুৱেশ্যন লোৱা মক্কাৰ দুৱাৰত সাহাব তিৰবিৰিনীৰ গাত 2017 ত আহিছিলে এটো চাবা আৰু এটা নালাগে প্ৰভস্তিৰ পৰা তোমালোকে লিখিছে কোনে ৰঘুনাথ চৌধুৰী ইয়াৰ পৰা তোমালোকে কুৱেশ্যনৰ কথা ক'লে এটা কুৱেশ্যন কৈ দিয়াৰ পৰা এটো 3 নম্বৰটো চাবা দেখিছা 3 নম্বৰ আৰু এটোৰ মূল ভাৱটো চাবা ঠিক আছে তাৰ পিছত বলা মই অসমীয়া কোনে লিখিছে সৈয়দ আব্দুল মালিক মানে ইয়াৰ কুৱেশ্যনৰ কথা দুটা মানে আলোচনা কৰো এটো চাবা 2 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা তোমালোকে চাবা 7 নম্বৰ হৈছে আৰু এটা চাবা আৰু এটা নালাগে ইয়াৰ পৰা লাষ্ট এটা কুৱেশ্যন আছে যে মই অসমীয়া কবিতাটো অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ইয়াৰ পৰা লং কুৱেশ্যন এটা আহি পৰে ঠিক আছে তাৰ পিছত আছে দৃষ্টান্তটোৰ মানে দৃষ্টান্তৰ কবিতাটোৰ মানে মূল ভাৱটো অহাৰ 99% সম্ভাৱনা আছে তোমালোকে চাবা হে আৰু লিখিছে হৰি কৃষ্ণ ডেকা ইয়াৰ পৰা কুৱেশ্যনৰ কথা ক'লে তোমালোকে 2 নম্বৰ মোস্ট ইম্পৰ্টেন্ট 2 নম্বৰ চাবা 4 নম্বৰ চাবা আৰু 5 নম্বৰ ঠিক আছে আৰু এটা নালাগে ছাত্ৰটো চেপ্টাৰই নাই তাৰ পিছত বলা ভাৰতীয় সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ পৰা তোমালোকে চাবা দেখিছে এইবিলাক এক মাৰ্কৰ তথাপি কৈছো শিৱৰ শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল এইবিলাক চাবা আৰু এটো চাবা
হ'ব বুলি ৰাধাকৃষ্ণ ইয়াৰ পৰা তোমালোকে 12 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট 12 নম্বৰটো চাবা 15 নম্বৰ 18 নম্বৰ আৰু ইফালে আছে ব্যাখ্যা কৰাৰ খ নম্বৰটো চাবা আৰু এটা নালাগে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ পৰা আহোঁ শৰ্ট কুৱেশ্যনটো তোমালোকে পাৰিবাই ন মই দুটামান লং কুৱেশ্যনৰ কথা কওঁ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 7 নম্বৰ আৰু এটাও নালাগে একেটা চাবা ঠিক আছে ইণ্টাৰনেটত এটা মেৰা কথা থাকি যাওক ইয়াৰ পৰা চাবা যিকেইটা কম 100% আহিব একদম ইজি হয় 5 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট 6 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু এইটো 4 নম্বৰ আৰু এটাও নালাগে ইয়াৰ পৰা তিনিটা থাকক তাৰপিছত আহি যাওঁ অনিমা সিনহা চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট আৰু কিছুমান কৈ দিওঁ 2 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই তিনিটা আৰু ইফালে 7 নম্বৰটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে পিছত আহা অৰণ্য যাত্ৰা ঘ এই দুটা চাবা 2 নম্বৰটো চাবা 3 নম্বৰ 4 নম্বৰ 6 নম্বৰ আৰু 8 নম্বৰ আৰু এটাও নালাগে ওকে পাৰছত এবং ইয়াৰ পৰা কিছুমান দিম एक मार्केट इजी है तुम्हारे चाई लगा 2 3 2 3 এটো 7 8 12 13 আর না লাগে তাৰপিছত বালা চোৱা তাৰপিছত আছে কানাৰ চেটাৰী পৰা কিছুমান কুৱেশ্যন দি দিওঁ एक मार्कर এটা তোমালোকে ইজি চাই লবা ইয়াৰ পৰা আহা তথাপি তোহাক দেখন্ত ডৰত উৰি যায় মোৰ জীৱ মোহনী 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট আৰু এটাও নালাগে আৰু তাৰপিছত আহি যোৱা কাট বাজে এইটো 8 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু এটাও নালাগে ইয়াৰ পৰা তাৰপিছত আহা 2000 ডৰ বাই ইয়াৰ পৰা তোমালোকে চাবা ইউ হেল টুৰ ইউ হোল ইউ টুৰ এইটো 3 আৰু 4 এইকেইটাই বিহাত চোক
ইয়াৰ পৰা আছে কুৱেশ্যন আনসাৰ চাওঁ ইয়াৰ পৰা তোমালোকে চাবা এইটো 3 নম্বৰ আৰু এইটো চাবা 6 নম্বৰ আৰু এটা নালাগে খতম ইয়ালে হ্যাঁ থ্যাংক ইউ